না মোৰ একেবাৰে চিনাকি নাছিলে, তাই মোৰ জুনিয়ৰ আছিলে কলেজৰ। চ' ছোৱালীজনী তেতিয়াই বেমাৰৰ কথা কলেজত অলৰেডি প্ৰফেচাৰবোৰে গম পাইছিলে, এণ্ড মই ইউনিয়ন মেম্বাৰ আছিলো, বাট মই গম পোৱা নাছিলো কথাষাৰ, কাৰণ প্ৰফেচাৰবোৰে নিজৰ ফালৰ পৰা হেল্প কৰি আছিলে, বাট প্ৰফেচাৰবোৰে কিমান দেৰিলৈকে হেল্প কৰিব তেনেকুৱা হৈ গৈছিলে। ত' মোৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ বিলাকে নিজে হেল্প কৰি আছিলে। প্ৰফেচাৰবোৰে ফাৰ্ষ্ট টাইম প্ৰথমে তেওঁলোকে নিজে হেল্প কৰি আছিলে। আমি ষ্টুডেণ্ট কোনো গম পোৱাই নাছিলো যে এনেকুৱা এটা পেচেণ্টটো আছে আমাৰ কলেজত। দেন এটা টাইম আহি গ'ল য'ত প্ৰফেচাৰবোৰে আৰু হেল্প কৰিব নোৱাৰিলে। চ' তেতিয়া মোৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ HOD জনী বেয়া লাগিলে, ত' তেওঁ মোক ক'লে ক্লাছতে যে এনেকুৱা এটা কেছ আছে কলেজত, কিবা কৰিব পাৰা নেকি চাবা তোমালোকে। দেন যোনদিনাখন মই শুনিছো সেইদিনাখনে মই ক'লো যে মই ছোৱালীজনী প্ৰথমে ঘৰত গৈ চাব বিচাৰো, কাৰণ ছোৱালীজনীয়ে কলেজ অহা বন্ধ কৰি দিছিলে। চ' ঘৰখন মানে আমাৰ তিনচুকীয়াৰ বহুত ভিতৰুৱা জেগাত আছে, মানে গাঁৱত একদম, যিটো গাঁৱত মানে আমি কলেজৰ পৰা মোৰ ছাৰ দুজনমান গৈছিলে, মই গৈছিলো, আমি গাড়ী লৈ গৈছিলো, এণ্ড গাড়ীখনো সোমোৱা নাছিলে ৰাস্তাবোৰত। চ' আমি আধা ৰাস্তাৰ পৰা খোজকাঢ়ি যাব লগা হৈছিলে। তেনেকুৱা ভিতৰুৱা জেগাত ঘৰ। চ' আমি তেনেকে মানুহবোৰক সুধি ভিতৰুৱাতে তেনেকে গ'লো, গৈ কিনি আমি বাহিৰৰ ৰুমত বহি কিনি কথা পাতি আছো মাক দেউতাকৰ লগত। তাৰপিছত মই ক'লো যে ছোৱালীজনীৰ নামটো মই মেনশ্যন নকৰো হা, আমি ক'লো যে তাই ক'ত আছে মাতি দিয়ক বুলি ক'লো। দেন মাকজনীয়ে ক'লে, মই খুৰী বুলি মাতো তেওঁক, খুৰীয়ে ক'লে যে তাই ওলাব বিচৰা নাই। ত' মোক লাগিলে যে মইতো ছোৱালী হয়, তাই মোৰ আগত কি ওলাব বিচৰা নাই, মে বি ছাৰহঁতৰ আগত লাজ কৰিছে। ত' মই ভিতৰলৈ গ'লো, ভিতৰলৈ গৈ কিনি ক'ত আছে তাই দেখুৱাওকচোন। ত' খুৰীয়ে মোক ক'লে তাই বিচনাৰ তলত আছে। তাৰপিছত মই ক'লো যে কিয় বিচনাৰ তলত আছে? বিচনাৰ তলত তাই লুকাই আছিলে। মই কিয় বিচনাৰ তলত? এণ্ড সেইটো ৰুমত এণ্টাৰ কৰাৰ পিছত মই সেইটো ৰুমৰ চিনেৰীটো অলপ ক'ব বিচাৰিছো। আইনা আছিলে, ডাঙৰ গডৰেজত যি আইনা লাগি থাকে, আইনাত আছিলে পৰ্দা, সৰু সৰু আইনাত আছিলে পৰ্দা, চব আইনাবোৰ ঢাকি থোৱা আছিলে। চ' মই যেতিয়া সোমাইছো, মই তাক এনেকে বিচনাৰ তলত বহি কিনি মাতিব লৈছিলো, তাৰ হাতখন ধৰিছিলো। ছোৱালীজনী টোটেলি কংকাল, মানে স্কেলেটন, পুৰা ক্ষীণাই অৱস্থা নাই, আৰু মূৰত চুলি নাছিলে। চ' মই যেনে তাৰ হাতটো ধৰিলো, মোৰ হাতটো বহুত চেঁচা লাগিলে মোক। এনেকুৱা মানে যিমান বেয়া লাগিলে মোক, মই সেইটো দিনটো মনত পেলালে এতিয়াও হাৰনুম কঁপি উঠে। মানে মই জাষ্ট তাক হাতটো ধৰি অলপ বিশ্বাস দিলো, চা মই তোৰ বাৰ নিচিনা হয়, আমি এটা কলেজৰ পৰা পঢ়িছো, ত' মোৰ আগত ওলাই দে, মই কাকো নকওঁ। ত' মই তাক যেনে তেনে হাতটো ধৰি বাহিৰত যেতিয়া ওলালো, তাই কান্দিছে, কান্দি কিনি মোক গপা মাৰি ধৰি কান্দিছে। তাই কৈছে, বা মই সঁচাকে মৰি থাকিম নেকি? চ' তেতিয়া মোৰ মানে নিজকে কন্ট্ৰল কৰিব নোৱাৰিলো, যেনে তেনে ক'লো যে তাক একো নহয়, এইবোৰ বেমাৰ মানুহৰ হৈ থাকে, এইবোৰতে তই হাৰ মানিলে হ'ব নেকি? তোৰ আগত তোৰ গোটেই লাইফ আছে এতিয়া। এণ্ড মষ্ট ইম্পৰ্টেণ্ট, ছোৱালীজনী তোমাৰ আমাৰ মেট্ৰিকত তাই ভাল ৰিজাল্ট কৰিছিলে, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন 4টাত লেটাৰ। পঢ়াত বহুত চোকা আছিলে তাই। এণ্ড তেওঁলোকৰ ঘৰ মানে খুৰাই আমাৰ দিন হাজিৰা কৰিছিলে। তাই ডাঙৰ ছোৱালী, তাৰ পিছত আৰু দুজনী ভন্টি আছিলে, তাই ঘৰৰ ডাঙৰ ছোৱালী। চ' তেনেকে মই অলপ বুজাই মেলি কলো যে একো নহয়, বেমাৰ মানুহৰ হৈ থাকে, কোনো তেনেকে নমৰে, যেতিয়া মৰিব লিখা আছে সি তেতিয়াই হয়, কিন্তু তই তোৰ আগত গোটেই জীৱন আছে এতিয়া। তেনেকে কৈ কিনি মই ওলাই কিনি তেওঁৰ ৰিপৰ্ট কেইটা চালো, সুধিলো যে এতিয়া ক'ত ট্ৰিটমেণ্ট হৈ আছে। তেওঁলোকে ক'লে যে বেমাৰটো ধৰা পৰিছিলে আমাৰ ডিব্ৰুগড়ত, ডিব্ৰুগড়ৰ পৰা বি বৰুৱালৈ ৰেফাৰ কৰিলে। মানে এতিয়া কথাটো হ'ল কি কেঞ্চাৰ আছিলে, কিহৰ কেঞ্চাৰ? টাং কেঞ্চাৰ। টাং কেঞ্চাৰ হৈছিলে, যাতে খোৱা বোৱা দিগদাৰ হৈছিলে, সেইকাৰণে ছোৱালীজনী বহুত ক্ষীণাই গৈছিলে। আৰু চুলি যে কিমো লৈছিলে নেকি? কেমো আৰু তোমাৰ লোৱাৰ আগতে চুলিটো তাৰ সৰি মেলি নাইকিয়া হৈ গৈছিলে। আগৰ পৰা তাৰ চুলি সৰিব ষ্টাৰ্ট হৈ গৈছিলে। তাৰ যেতিয়া ডিব্ৰুগড় দেখুওৱা হৈছিলে, ডিব্ৰুগড়ত অলৰেডি কৈছিলে যে 2nd ষ্টেজত আছে। ত' তাৰ পৰা তেওঁলোকে ক'লে যে বি বৰুৱাত দেখাই আছো, মানে বি বৰুৱাত কেনেকুৱা ট্ৰিটমেণ্ট? ত' তেতিয়া খুৰাহঁতে ক'লে যে বি বৰুৱা মানুহকেইটাই আমাক পাত্তা নিদিয়ে, আমি তোমালোকৰ দৰে নহয়, ইংৰাজীত কথা ক'ব নাজানো, আমি তোমালোকৰ দৰে নহয়, ভালদৰে কথা ক'ব নাজানো, তেওঁলোকে আমাক কিবা পাত্তা নিদিয়াৰ নিচিনা কৰে। এণ্ড কথাবোৰ হৈছিলে নৱেম্বৰ ডিচেম্বৰ মাহত। চ' এনেকুৱা ঠাণ্ডা মাহত তেওঁলোকে বাৰেপতি গুৱাহাটী যায় ট্ৰেইনৰ পৰা, যি পইচা আছে হোৱা নোহোৱা পইচা গোটাই মেলি। এণ্ড বি বৰুৱাৰ পৰা ইমানেই বেয়া বিহেভ কৰা হয় যে ছোৱালীজনীক তোমাক ঘূৰাই পঠিয়াই দিয়া হয়, কৈ কি আমাৰ মেচিন বেয়া হ'ল। একচুৱেলি কেঞ্চাৰ পেচেণ্টৰ নহয়, এটা ষ্টেজত তোমাৰ পেট চিটি স্কেন কৰাব লাগে। কি স্কেন? য'ত মানে ধৰা পেট চিটি স্কেন, য'ত মানে য'ত ধৰা পৰে যে বেমাৰটো মানে ক'লৈকে আছে, বাঢ়িলে নে কমিলে নে কোনটো ষ্টেজত আছে। ত'
তো তেতিয়া তেওঁলোক সেইটো কৰাবলৈ যায় এণ্ড বিবৰত কোৱা হয় যে পেট চিটি স্কেনৰ মেচিন বেয়া হৈ আছে তেওঁলোক আকৌ ঘূৰি আহে আকৌ তেওঁলোকে ফোনত কথা পাতে যে মেচিনটো ঠিক হ'ল নে ঠিক হ'ল তেওঁলোকে মাতে আকৌ গৈ কিনি কয় যে মেচিন বেয়া হ'ল তো তেওঁলোকে তেনেকে কৰি 2বাৰ 3বাৰ মান কৰিলে তেওঁলোকৰ লগত তো ছোৱালীজনীৰ কণ্ডিশ্যন ইমানে বেয়া আছিলে যে তাই বেমাৰতো বাদ দিয়া সেই ঠাণ্ডাত ইমানকে ট্ৰেভেল কৰি থকাৰ কাৰণে তাৰ বিপদ আছিলে মানে তেতিয়া মই জাষ্ট আপোনালোকে এপইণ্টমেণ্টটো কোনটো নাম্বাৰৰ পৰা লয় এবাৰ সেই নাম্বাৰটো দিব বুলি ক'লো নাম্বাৰটো ল'লো নাম্বাৰটো লৈ কিনি বিহেভিয়াৰ বহুত ৰুড আছিলে মই ঘৰত আহি মই সেই নাম্বাৰটোৰ লগত কথা পাতিলো তেওঁলোকৰ বিহেভিয়াৰ মানে বহুতেই ৰুড ভালদৰে কথা পাতিব নাজানে মানুহৰ লগত মোৰ লগতো ৰুডকে বিহেভ কৰিলে দেন উপায় নাপায় মোৰ মুম্বাইত মোৰ লগৰ কিছুমান আছে তো মই দেৱাশিষ শৰ্মা ছাৰৰ কথা মই শুনিছিলো দেৱাশিষ শৰ্মা ছাৰ তোমাৰ গুৱাহাটীৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন দীপশিকা ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি হয় প্লাছ ফাউণ্ডাৰো হয় চ' মই জানো যে তেওঁ বহুতক হেল্প কৰিছে মই নিউজতো তেওঁ ইণ্টাৰভিউ বাগেৰা চাই থাকো মই মানুহজনক মানে আগৰ পৰা বহুত ফ'ল' কৰিছিলো বহুতক হেল্প কৰিছে তেওঁ তো তেওঁ তেতিয়া আছিলে কেঞ্চাৰ ক্ষেত্ৰত তেওঁ তেতিয়া আছিলে মুম্বাই আছাম ভৱন য'ত কেঞ্চাৰ পেচেণ্টবোৰ ৰখা হয় তো মোৰ মুম্বাইত লগৰ কিছুমান আছে মই তেওঁলোকক ক'লো যে প্লিজ কেনেবাকে কৰি মোৰ মানুহজনৰ নম্বৰ ওলাই দে এণ্ড তেওঁলোকে মোক ঠিক তেনেকৈ পাছদিনাখন মোক নম্বৰ ওলাই দিলে কথা পাতিবলৈ প্ৰথমে ভয়ো লাগিছিলে মই একদম অচিনাকি ছোৱালী আৰু মোৰ বেছি বয়সো নাছিলে 3rd ছেমিষ্টাৰত আছিলো তেওঁ কণ্টেক্ট কৰাৰ আগতে মই যেতিয়া কলেজত গোটেই কথাষাৰ ক'লো দেন মোক কলেজতো ছাজেষ্ট কৰিলে যে এতিয়া আমি কি কৰিব পাৰোঁ কাৰণ প্ৰফেচাৰবোৰো ইমান তেওঁলোকে গাত লোৱা নাছিলে কাৰণ নিজৰ ছোৱালী নহয় চবৰে নিজৰ নিজৰ লাইফ আছে চ' মই এটা টাইমত মোৰ ডিপাৰ্টমেণ্টত ইমানো কৈ দিছিলো কাৰণ আমাৰ এতিয়া 3rd ছেমিষ্টাৰ ফাইনেল চলি আছিলে মানে চলিব আৰু এসপ্তাহমান আগতে তো মই ইমানো ক'লো প্ৰিন্সিপাল ছাৰক যে ছাৰ মই এক কাম কৰোঁ নহ'লে ময়ে গুচি যাওঁ আপুনি মাত্ৰ মোক ছেমিষ্টাৰ মই এক্সাম দিব নোৱাৰিম তেতিয়া মোৰ ডিপাৰ্টমেণ্টৰ পৰা নিদিলে কাৰণ বহুত ডাঙৰ কথা হয় কলেজৰ কামৰ কাৰণে মই গোটেই ছেমিষ্টাৰটো বৰবাদ কৰি দিলেতো তো মই ৰেডি আছিলো মই এক্সাম লাগিলে মোক ইমান কনফিডেণ্ট আছিলো যে মই 4th ছেমত 5th ছেমত উঠাই দিম বাৰু বাট মোক দিয়া নহ'ল তাৰপিছত ঘৰত আহি উপায় নাপাই মই দেৱাশিষ শৰ্মা ছাৰৰ নম্বৰ ওলালো তো তেওঁৰ লগত কথা পাতিলো এণ্ড ছাৰৰ লগত ফোনতে কথা পাতিলো মই ছাৰ ইমান ধুনীয়াকে ৰেছপণ্ড কৰিছে মই বি বৰুৱাৰ গোটেই কমপ্লেইন দি দিলো যে এনেকুৱা তেওঁৰ লগত বিহেভ কৰা হৈছে মেচিন বেয়া হৈছে বুলি তেওঁলোকে বাৰে প্ৰতি পঠিয়াই দিয়া হয় আৰু তেওঁলোক যিমানবাৰ গুৱাহাটী গৈছে তেওঁলোক লজত থাকিছে পইচাও তেনেকে গৈছে এনে পইচা গৈ আছে তো এতিয়া কি কৰিব দুখীয়া মানুহ হয় পইচাটো কলেজে দি আছিলে কিন্তু কলেজেও এতিয়া লাহে লাহে হাত দাঙিব ষ্টাৰ্ট কৰি দিছিলে তেতিয়া মই দেৱাশিষ শৰ্মা ছাৰক চব কথাষাৰ ক'লো ছাৰে মোক ৰখিব ক'লে তুমি অলপ দেৰি ৰখাচোন মই অলপ দেৰি পিছতে তোমাক ফোন কৰি আছো মই তেনেকে ৰখি কিনি আধা ঘণ্টা মানৰ পিছত তেওঁ মোক ফোন কৰি ক'লে তুমি এতিয়া সেই নাম্বাৰটোত এপইণ্টমেণ্ট লোৱা তোমাক এপইণ্টমেণ্ট দিব আৰু তুমি যোৱা তোমাক যাবলৈ কৈ দিয়া পেচেণ্টবোৰক তেওঁ মোক ছাজেষ্ট কৰিলে যে তুমি নাযাবা তুমি যিহেতু ষ্টুডেণ্ট হয় তুমি এক্সামত ফ'কাছ কৰা পেচেণ্টক আৰু পেৰেণ্টছক যাবলৈ দিয়া তেওঁ এপইণ্টমেণ্টটো মই দি দিছো প্লাছ তেওঁলোক ইমান দিনৰ পৰা লজত আছিলে যে তো ছাৰে কি কৰিলে দীপশিকা ফাউণ্ডেশ্যন যি আছে গুৱাহাটীত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন তাত তেওঁলোকৰ থকা বহা বন্দোবস্ত কৰি দিলে ট'টেলি ফ্ৰী দেন মই লগালগ ফোন কৰিলো সেই এপইণ্টমেণ্ট ল'বলৈ তেওঁলোকে এইবাৰ মোৰ লগত ভালদৰে কথা পাতিলে এপইণ্টমেণ্ট দিলে লগালগ এপইণ্টমেণ্ট দিলে পাছদিনাখনে তেওঁলোকক মই এমাৰ্জেঞ্চি তৎকাল টিকেট কৰি কিনি পঠিয়াই দিলো দেন এইবাৰ যেতিয়া গৈছে তেওঁলোকৰ লগত বিহেভ ভাল হ'ল বহুত ভালকে বিহেভ কৰিলে এণ্ড তেওঁলোকক কৈছে যে আমাৰ কমপ্লেইন আপোনালোকে দিছিলে নেকি ওপৰত কাৰোবাক তো খুৰাহঁতে গম নাপায় যে মই এইবোৰ দেৱাশিষ শৰ্মা ছাৰৰ লগত কৰি আছো বুলি তেওঁলোকে চিনিও নাপায় দেৱাশিষ শৰ্মা ছাৰ কোন হয় দেন খুৰাহঁতে চিধা চিধা মানুহতে না আপোনাৰ কমপ্লেইন কিয় দিমনো আমি না কোনোবা এজনী ছোৱালীয়ে দিছিলে বুলি তেওঁলোকে কৈছিলে খুৰাহঁতে একো গম নাপায় চ' তেওঁলোকে ইগন'ৰ কৰিলে এণ্ড তাৰ পিছৰ পৰা ছোৱালীজনীৰ লগত বহুত ভাল বিহেভ কৰিব ধৰিলে পেৰেণ্টছৰ লগত তাৰ ট্ৰিটমেণ্ট ভালকৈ ষ্টাৰ্ট হ'ল দীপশিকা ফাউণ্ডেশ্যনত তোমাৰ থকা মেলা টোটেলি ফ্ৰী হয় তোমাৰ বেড চাৰ্জ দিব লাগে 10 টকা মাত্ৰ তাতে আছিলে তেওঁলোক প্লাছ ছোৱালীজনীৰ তোমাৰ ট্ৰিটমেণ্টটো টোটেলি ফ্ৰী হৈ গ'ল দেৱাশিষ শৰ্মা ছাৰৰ কাৰণে ট্ৰিটমেণ্টটো টোটেলি ফ্ৰী থকা মেলা ফ্ৰী লাহে লাহে তাত থাকিব ষ্টাৰ্ট কৰিলে কেমো থেৰাপিবোৰ ষ্টাৰ্ট হ'ল আৰু কেমো ল'লে মানে তুমি জানা চাগে ভিতৰৰ পৰা মাংসটো একদম জ্বলাই দিয়ে তো আৰু ক্ষীণাই যায় মানুহ ছোৱালীজনীৰ অৱস্থা বেয়া হৈ গৈছিলে বাট ট্ৰিটমেণ্টবোৰ ভাল হৈ আছিলে এইখিনি সময়ত লগ পাইছিলা নে তাইক লগ পাইছিলা
লগ পাইছিলো মই, তাই মাজতে আহিছিলে। হুম, 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 ৰে আৰু কেমো ললে মানে জেনুইন হয় যে তোমাৰ ভিতৰৰ ফালৰ পৰা মাংসটো জ্বলাই তাপ দিয়ে। হুম, হুম, তো সেইটোত মানুহজন পুৰা ক্ষীণাই যায়। তো ছোৱালীজনী এনেই ক্ষীণ আছিলে আৰু ক্ষীণ হৈ গৈছিলে, চুলিবোৰো আৰু হৰাই দিয়ে। হুম, হুম, তো তাৰ কণ্ডিশ্যন তেনেকুৱা হৈ গৈছিলে, বাট এটা শান্তি আছিলে যে তাই এটলিষ্ট ট্ৰিটমেণ্ট পাইছে এতিয়া, আৰু আগতকে মানে দৰৱবোৰ বিহেভিয়াৰবোৰো চলিছে। ভাল হৈছে মানে। আগতকে বিহেভিয়াৰবোৰ ভাল হৈছে। বি বৰুৱা হস্পিটেলত হুম, হুম, ডক্তৰ এগৰাকীও আছে যাৰ বিহেভিয়াৰ ভাল নহয়। মই নাম মেনশ্যন নকৰো কাৰণ তেওঁৰ লগত মই 1-to-1 কেতিয়াও হোৱা নাই। তেওঁলোক খুৰাহঁতৰ মুখৰ পৰাই শুনিছো হুম, হুম, বিহেভিয়াৰ ভাল নকৰে হুম, 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 বাৰু। বাট এতিয়া ছোৱালীজনীৰ লগত এটলিষ্ট ট্ৰিটমেণ্ট হৈছে আৰু বিহেভিয়াৰবোৰ ভাল কৰিব ধৰিছে, থেংকছ টু দেৱাশিছ শৰ্মা ছাৰ। হুম, 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 দেন তাই HS ফাৰ্ষ্ট ইয়েৰত আছিলে এণ্ড ট্ৰিটমেণ্টবোৰ চলোতে HS ফাইনেল হৈ গ'ল। বাট তাই এক্সাম দিব নোৱাৰিলে, তাই গেপ দিবলৈ ক'লে হুম, 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 কাৰণ অলৰেডি ইমান ট্ৰিটমেণ্ট হৈ আছে আৰু প্ৰেছাৰ ল'বলৈ মানা কৰিলে। হুম, 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 তো তাই গেপ দিলে এণ্ড গেপ দিওঁতে ছোৱালীজনী কান্দিছিলে যে বা মই যেনেকে হ'লেও এক্সামটো দিম বুলি কৈছিলে। হুম, পঢ়াত সাংঘাতিক ধৰণৰ চোকা আছিলে ছোৱালীজনী। হুম, তো আমি তাক যেনে তেনে বুজালো, কলেজেও ছাপোৰ্ট কৰিলে যে তুমি এবাৰ ঠিক হৈ আহা, তোমাৰ কাৰণে আমি লাগিলে আকৌ এবাৰ এক্সাম পাতি দিম, হুম, হুম, তুমি ঠিক হৈ আহা মাত্ৰ। তো তাই তেনেকে এটা বছৰ তেনেকে গ'ল হুম, এণ্ড তাই অকল 1 year ভিতৰতে ছোৱালীজনী ঠিক হৈ গ'ল। হুম, ছোৱালীজনী এনেকে ৰিকভাৰ কৰিলে, য'ত তাই থাকিছিলে দীপশিখা ফাউণ্ডেশ্যন, হুম, তাৰ মানুহবিলাকে ছোৱালীজনী পিকচাৰ ক্লিক কৰি থৈছে যে ইয়াৰ পৰা কোনোবা ইমান ভালকৈ ইমান সৰু বয়সতে ৰিকভাৰ হৈ গৈছে। দেন যেতিয়া তাই কলেজত আকৌ আহিছে, 2 বছৰ পিছত যেতিয়া তাই কলেজত এণ্টাৰ হৈছে, হুম, তাই ভয় খাইছিলে বহুত বেছি যে এতিয়াতো মই নিজতকে সৰুৰ লগত পঢ়িব লাগিব, হুম, মই কেনেকে ফেচ কৰিম এইবোৰ, মই ইমান বেমাৰ হৈ আহিছো, মানুহেতো মোক সেইকেইদিন দেখিছিলে মই কিমান ক্ষীণমিন আছিলো। হুম, তাই বহুত লাজ কৰিছিলে। হুম, 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 তো মই কি কৰিলো, মই তাক সুধিলো তই কোনদিনাখন কলেজ আহিবি কচোন। তাই মোক ক'লে বা মই মানডে পৰা আহিম। হুম, ঠিক আছে। তো HS ছেকেণ্ড ইয়াৰত তাৰ নাম ভৰ্তি কৰালো এণ্ড আমি তেতিয়া মই কি কৈছিলো, তোমাৰ কলেজত নহয় এটা আমাৰ ফাণ্ড থাকে ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ড বুলি, হুম, য'ত ষ্টুডেণ্টৰ কাৰণে পইচা ৰখা হয়। হুম, হুম, তো সেই ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ডটো মই তাৰ কাৰণে ইউজ কৰিলো হুম, এণ্ড কলেজত ৰিকুৱেষ্ট কৰিলো যে তাৰ এডুকেশ্যন, তাই ইয়াৰ পৰা ডিগ্ৰীও কৰিব, কিন্তু তাৰ এডুকেশ্যন টোটেলি ফ্ৰী কৰাই দিব লাগিব। হুম, 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 এণ্ড আমাৰ প্ৰিন্সিপাল ছাৰ বহুত বেছি ছাপৰ্টিভ আছিলে, তেওঁ মানি গ'ল, তাৰ এডুকেশ্যন টোটেলি ফ্ৰী হ'ল। হুম, এণ্ড তাই যোনদিনাখন কলেজ আহিছে, মই তাক ক'লো তই গেটলৈকে পালে মোক এবাৰ ফোন কৰিবিচোন। হুম, তাই মোক ফোন কৰিছিলে বা মই আহি পালো, গেটলৈকে পালো। যেন HS ছেকেণ্ড ইয়াৰ ক্লাছ আছিলে, হুম, মই তাহাঁতক বুজাই দিলো এনেকুৱা পেচেণ্ট, তোমালোকে একেবাৰে তাৰ লগত তেনেকুৱা বিহেভ নকৰিবা যে তাই পেচেণ্ট আছিলে, তেনেকুৱা একো বিহেভ নকৰিবা। হুম, তাক বহুত ধুনীয়াকে ৱেলকাম কৰা মুঠতে। এণ্ড তেতিয়া ছোৱালীবোৰে বেলুন লৈছে, হুম, মই জাষ্ট লাষ্টৰ বেঞ্চৰ ফালে বহিছো। তাই যেতিয়া এণ্টাৰ হৈছে চবে ক্লেপ মাৰি চবে থিয় হৈছে তাৰ কাৰণে। হুম, এণ্ড সেইটো মুমেণ্ট মানে মই ক'ব নোৱাৰো কিমান ধুনীয়া মুমেণ্ট এটা। মোৰ লাইফৰ এতিয়ালৈকে হেপিয়েষ্ট মুমেণ্ট হয় এইটো, হুম, কাৰণ তাইৰ মুখত মই 2 বছৰ পিছত ছোৱালীজনীৰ মুখত হাঁহি দেখিছো। হুম, সেইটো হেপিয়েষ্ট মুমেণ্ট, মানে চবেই ক্লেপ কৰিছে, প্ৰফেচাৰ কেইটা উঠি কিনি তাৰ কাৰণে ক্লেপ কৰিছে। ইমান কম বয়সতে ছোৱালীজনীয়ে কি সহ্য নকৰিলে। একদম মানে মুভিৰ নিচিনা শুনা যায় শুনিলে মানে। সেয়া তেনেকুৱাই হ'ল। হুম, বহুতেই বেছি মানে হেপিয়েষ্ট মুমেণ্ট। মই এতিয়াও তোমাৰ লগত কথা পাতিছো, মই সেই মুমেণ্টটো মনত পেলাইছো। মই লাষ্টৰ বেঞ্চৰ ফালে বহিছো একেবাৰে, মই জাষ্ট গোটেইকেইটাক চাবলৈ আছে তেওঁলোকে কেনেকে ৰিয়েক্ট কৰে। হুম, জাষ্ট গোটেইকেইটা থিয় হৈ কিনি ক্লেপ মৰাই আছে, ছোৱালীজনীৰ কাৰণে ক্লেপ বজাই আছে। এণ্ড তাই হাঁহিছে, তাই প্ৰথমবাৰ মই তাক দেখিলো তাই মন খুলি হাঁহিছে, লাজ কৰিছে, মন খুলি হাঁহিছে ছোৱালীজনী। আৰু তাই শকতো হৈ গৈছিলে দেই তাৰ পিছৰ পৰা, হুম, শকত হৈছে, তাই চুলিও আহিব ষ্টাৰ্ট হৈ গৈছিলে। হুম, দেখিবলৈ ধুনীয়া আছে, তাই দেখিবলৈ সাংঘাতিক ধুনীয়া ছোৱালীজনী। হুম, দেন তাই ভাল পালে যে তাই মোক আহি কিনি, তাই মোক বিচাৰি আছে ভিৰৰ মাজতে বিচাৰি মোক দেখি পালে লাষ্টৰ বেঞ্চত। তাই জাষ্ট মোক গপা মাৰি ধৰি কৈছে হুম, যে মই পুৰা ঠিক হৈ গলো ন এতিয়া। মানে মই কৈছো ঠিকতো হবলে আছিলে, মইতো তোক কৈছিলো বেমাৰ মানুহৰ হৈ থাকে, তোৰ আগতো গোটেই জীৱনটো আছে। হুম, এণ্ড ষ্টাডি কণ্টিনিউ কৰি তাই HS ভালকে পাছ কৰিলে, ফাৰ্ষ্ট ডিভিজন। হুম, লেটাৰো পালে। তাৰপিছতে তাই আমাৰ কলেজতে ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিলে, ডিগ্ৰীও কমপ্লিট হ'ল তাৰ এতিয়া। হুম, 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 তো ছোৱালীজনী টোটেলি ৰিকভাৰ হৈ গ'ল। তেনেকুৱা এটা ঘৰৰ ছোৱালী ইমান ধুনীয়াকে যুঁজি মেলি ৰিকভাৰ হ'ব পাৰিছে। একচুৱেলি কি জানানে, কেঞ্চাৰ বুলি ক'লে আমাৰ মাইণ্ড ছেটআপটো এনেকুৱা আছে আজিকালি ছ'চাইটিত হুম, যে কেঞ্চাৰ মানে মৃত্যু, হুম, আৰু এইটো বেমাৰৰ কোনো ইলাজ নাই। কেঞ্চাৰ হ'ল মানে মানুহে মেণ্টেলি ভাবি লয় যে মইতো মৰিমেই আৰু এদিন না এদিন, হুম, মোৰ আৰু জীৱনত একো বাকী নাই। কিন্তু এই ছোৱালীজনীৰ পৰা আমি ইনস্পিৰেশ্যন ল'ব লাগে হুম, যে তাই কিমান সাহস কৰি যুঁজিলে। দেৱাশিছ শৰ্মা ছাৰ, মই, কলেজ, আমিতো জাষ্ট তাক হেল্প কৰিছিলো, চব ক্ৰেডিটটো তাৰ ওপৰত আছে। হুম, হুম, তাই যে ইমান কম বয়সতে এইটো বেমাৰ পৰা ইমান সাহস কৰি যুঁজিলে, তাই বহুতৰ কাৰণে ইনস্পিৰেশ্যন হয় ছোৱালীজনী। হুম, ত'
সেইটোৱে কেঞ্চাৰে মানুহক ফিজিকেলি হাৰ্ম কৰিব পাৰে বাট মেণ্টেলি কৰিব নোৱাৰে। মেণ্টেলি ষ্ট্ৰং থাকা তুমি, মেণ্টেলি ভাবি থোৱা যে মই জিকিমে, মই কেঞ্চাৰ কি আছেনো, আজি আহিছে কালি গুচি যাব। জীৱনত একো বস্তু পাৰ্মানেণ্ট নহয়, চব টেম্পৰী হয়, বেমাৰো টেম্পৰী। মই জিকিমে, যদি সেইটো মাইণ্ড ছেটআপ লৈ চলা নহয়, বেঙৰ কেঞ্চাৰে একো কৰিব নোৱাৰে তোমাক। আৰু মই এদিন That's it. পূজাত গৈ পেলাই অনিয়ন পকৰা খাই পেলাই এনজাইটি হৈ গৈছিলে। মৰিম নেকি আজি নাবাচো নেকি।